বৃদ্ধ পিতৃৰ চকুলো কবিতাৰ কথা ফাৰুক ৰহমান আৰু আবৃত্তিত মই উৎপল কলিতা। বোপাই, পাৰ যদি এবাৰ আহিবা, মোৰ বাবে নতুন চাদৰ এখনো আনিবা। যোৱাবাৰ জাৰতে এই চাদৰখনেই ফাটিছিল, বৰ কষ্টৰে পাৰ কৰিছো ৰাতিবোৰ। মহ-মাখিৰ দংশনৰ লগতে উজাগৰি নিশাৰ মোৰ বুকুৰ বেদনা। কোনেও নাই ইয়াত দিবলৈ মোক সান্তনা। বোপাইও, ইয়াত পাবলৈ নাই শাৰদীয় শেৱালি ফুলৰ শোভা অথবা পূৰ্ণিমাৰ ৰূপালী জোনা। কেৱল চাৰিওফালে বিয়পি আছে হাজাৰজন বিদ্যাৰ কান্দনৰ কিৰলি। বোপাইও, মোৰ জীৱন যুদ্ধৰ এই অন্তিমখনত অভিমান তুমি নকৰিবা। পাৰ যদি এবাৰ আহি মোক দেউতা বুলি মাতিবা। আৰু লগতে সুধি যাবা বৃদ্ধাশ্ৰমৰ প্ৰতিটো নিশা ওৰে ৰাতি উজাগৰে থাকি কেনেদৰে কান্দো মই তোমাৰ কথা ভাবি। বোপাইও, পাৰ যদি দেৰি নকৰি সোনকালে আহিবা তুমি, কাৰণ মোৰ আৰু বেছি দিন নাই জীৱনলৈৰ শেষ ঘাটত চলিবলৈ। হাত ভৰিবোৰো লাহে লাহে বিকল হৈ পৰিছে। দুচকুৰে দেখিবলৈ পাওঁ মই কেৱল ঘোৰ অন্ধকাৰ। বোপাইও, পাৰ যদি এবাৰ আহিবা তুমি, আৰু তোমাৰ দুবাহুৰ মাজত মোক সাৱটি লৈ শেষবাৰৰ বাবে মোক দেউতা বুলি